আজি মই আগবঢ়াইছোঁ গল ঘটিকাৰ মন্ত্ৰ। অসমীয়া সমাজৰ পৰা প্ৰায় লুপ্তপ্ৰায় হৈ গৈছে মন্ত্ৰসমূহ। ঘোঁৰা শলখা, আদ্ৰুপালি, সূৰ্য কপালি, গৰ্ভয়া গিগলা, পুৰাগাম, ফৰাগং, গাংগাচি, নেপালোৱা, হেংগাৰা, গলবেৰা, গল ঘটিকা, গলগলা, আংগলীয়া, পবা, শিয়ালগলা, গলবেৱা, গুহাকটা আদি সমস্ত ৰোগ প্ৰাণীকৃত হুক। এই কথা যদি লৰচৰ কৰা, ৰামৰ আজ্ঞা ভংগ কৰ, মহাদেৱৰ মাথ খাও। এইটো আপোনালোকে বিহলঙিয়ে জাৰিব, গল ঘটিকা আদি ৰোগ নষ্ট হ'ব। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে আপোনালোকে মোৰ ভিডিঅ'খিনি উপভোগ কৰিব।